জীৱনত সেই মানুহটিৰ কাৰণে কেতিয়াও নাকান্দিবা যিয়ে তোমাক কষ্ট দি আনৰ সৈতে আনন্দত দিন কটাইছে। যাৰ লগত কথা নকৈ থাকিব নোৱাৰি চাবা তাৰ লগতেই বেছি কাজিয়া হয়। কিছুমান মানুহ আছে যিয়ে ভাল পাব জানে কিন্তু মূল্য দিব নাজানে। ভুল কৰিব পাৰে কিন্তু ক্ষমা খুজিব নোৱাৰে, কাৰণ সিহঁতৰ শিক্ষা আছে, বিবেক নাই। পানী যেনেকৈ ঠাণ্ডা হওঁতে হওঁতে এটা সময়ত বৰফ হৈ যায়, ঠিক তেনেদৰে এটা মন কষ্ট পাওঁতে পাওঁতে এটা সময়ত পাথৰ হৈ যায়। সকলোৱে কয় কাৰোবাক কষ্ট দিলে গোটেই জীৱন সুখী থাকিব পৰা নাযায়, কিন্তু বাস্তৱত দেখা গৈ আছে সুখী সিহঁতে থাকে যিয়ে আনক কষ্ট দিয়ে। য'ত তোমাৰ মৰ্যাদা নাই তাত নথকাই ভাল, সেইটো ঘৰেই হওক বা হৃদয়। যেতিয়া কোনোবাই কাৰোবাৰ কাৰণে কান্দে সেইটো হ'ল আৱেগ, যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই সেইটো হ'ল প্ৰতাৰণা, আৰু যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই নিজেও কান্দে সেইটো হ'ল প্ৰকৃত ভালপোৱা। মন বেয়া হ'লে প্ৰিয় মানুহটিৰ অবিহনে পৃথিৱীৰ চবৰ লগত কথা পাতিলেও মন ভাল নহয়। এতিয়াও বহু ছোৱালী আছে যিয়ে ল'ৰাৰ টকা দেখি নহয় মন দেখিও ভাল পায়। জীয়াই থাকা তাৰ কাৰণেই যিয়ে তোমাৰ কাৰণে মৰে, হঁহা তাৰ কাৰণে যিয়ে তোমাৰ কাৰণে কান্দে। ভালপোৱা তাকেই দিয়ে যিয়ে তোমাক নিজতকৈও বেছি ভাল পায়। মানুহে যিবোৰ পায় বিশ্বাসৰ কাৰণেই পায়, আৰু যিবোৰ হেৰুৱায় বিশ্বাসৰ কাৰণেই হেৰুৱায়। সুখত থকা মানুহবোৰে নুবুজে কষ্ট আচলতে কি, সপোন দেখা মানুহবোৰেও নুবুজে বাস্তৱতা আচলতে কি। স্বাৰ্থপৰ মানুহবোৰে সঁচাকৈয়ে নুবুজে ভালপোৱা কি। যাক যাক বিশ্বাস কৰিছিলোঁ সিহঁত চবেই চকুত আঙুলি দি বুজাই দিছে যে সকলোকে অন্ধৰ নিচিনা বিশ্বাস কৰাটো ভাল নহয়। জীৱন লৈ গল্প লিখা বহুত সহজ, কিন্তু গল্পৰ নিচিনা জীৱন সজোৱা বহুত কঠিন। সম্পৰ্ক তৈয়াৰ কৰাও সহজ, ভঙাও সহজ, কঠিন মাথো সম্পৰ্ক বজাই ৰখাটো। মনৰ পৰা ভাল পালে চকুৰ পানী সৰিবই, এইটোৱেই ভালপোৱাৰ সূত্ৰ।